হাই গাইজ, কি খবৰ আপোনালোকৰ? মই আশা কৰোঁ সকলো ভালে আছে। মই ৰঞ্জিত। মই আজি বহুত দিনৰ মূৰত ব্লগ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। মানে আগতে বনাইছিলোঁ, বহুত দিন মানে 1 বছৰে হ'ল, কাৰণ অলপ কামত বিজি আছিলোঁ, সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। ভিডিঅ'টো বনাবলগীয়া কাৰণ হৈছে আজি আমাৰ গাঁৱৰ নামঘৰত ভাগৱত পাঠ আৰম্ভ হ'ব এদিনীয়াকৈ, আৰু কাইলৈ আছে ভাওনা। এতিয়া নামঘৰত যাব ওলাইছোঁ মানে গা পা ধোৱাই নাই, গাটো ধুই লওঁগৈ আৰু আপোনালোককো দেখুৱাইছোঁ বলক। ফাইনেলি মোৰ ওলোৱা হৈ গ'ল, মই এতিয়া যাওঁ। মোৰ হৈ গ'ল এতিয়া আমাৰ ঘৰৰ ওচৰতে, মানে মই দেখাইছোঁ, আপোনালোকে চাই থাকক। বেছি দূৰ নহয়, অলপ মানে ঘৰৰ কাষতে বুলি ক'ব পাৰি আৰু এইটো ৰাস্তাটো আমাৰ। এইটো এতিয়া আমাৰ ঘৰৰ পদূলিমুখটো এৰি আহিছোঁ। এই বাওঁ চাইডে আছে আমাৰ স্কুলখন, LP স্কুলখন। পিছে এই স্কুলখন বন্ধ গ'ল, আৰু সেই ফ্ৰণ্টতে আমাৰ বৰনামঘৰ, মানে কাষতে বুলি ক'ব পাৰি, আমাৰ ঘৰৰ কাষতে বুলি ক'ব পাৰি। বেছি দূৰ নহয়, অলপ দূৰ মানে সেইটো। व्याप्तं येन चराचरं तत्पदं दर्शितं येन। ময়ো এতিয়া মূৰ দোৱাই নামঘৰৰ ভিতৰত সেৱাজনে সোমাই আহিছোঁ। এইফালে বহি আছে, মই দেখাইছোঁ ৰ'ব, এইফালে বহি আছে আমাৰ চাউণ্ড ছিষ্টেমৰ মানে দীপাদা। এইজন আমাৰ দীপাদা চাউণ্ড ছিষ্টেমৰ। হাঁহি এটা মাৰি দিয়ক, হাঁহি এটা মাৰি দিছে। এতিয়া আমাৰ ভকত বৈষ্ণৱসকলে নাম লোৱাৰ আগত সকলো গাঁৱৰ ৰাইজ সকলো মিলি আমি আহিছোঁ। অলপ পিছতে আমাৰ নাম আৰম্ভ হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমাৰ সেৱা কৰা হৈ গ'ল, ইয়াৰ ৰাইজ বাহিৰলৈ ওলাই আহিছে, আৰু এইফালে আমাৰ গোপিনীসকলে বহি আছে। এইফালে ভিডিঅ'টো স্কিপ কৰি বনাইছোঁ, বৰ বেছি দীঘলীয়া কৰা নাই। এইফালে আমাৰ ভকত বৈষ্ণৱসকলে এয়া নাম আৰম্ভ কৰিছে, মানে নাম লৈ আছে, আৰু অলপ পিছতে আমাৰ ভাগৱত আৰম্ভ হ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইফালে ভকত বৈষ্ণৱ বহি আছে, আৰু এইফালে গোপিনী বহি আছে, মহিলাসকল। এইফালে চাহ দি আছে, মানে চাহ দি আছে। এই আমাৰ ভাগৱত আৰম্ভ কৰিবলৈ লৈছে।
মই এতিয়া ঘৰত যাওঁ আৰু ফাইনেলি গাইছ মই ঘৰ পাই গ'লোহি। আমাৰ গাঁৱৰ বৰনামঘৰত এদিনীয়াকৈ ভাগৱত পতা হৈছে। এদিন নহয় দুদিনেও হ'বগৈ, মানে কাইলৈ পুৱা ভাগত এদাই হ'ব আৰু ৰাতিলৈ আছে ভাওনা। আজিলৈ ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটোলৈ নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব। মৰম আশীৰ্বাদ কৰিব যাতে মই ভাল ভাল ভিডিঅ' বনাব পাৰোঁ। মোৰ ফালৰ পৰাও মৰম আশীৰ্বাদ জনালোঁ। ভগৱানে সকলোকে ভালে ৰাখক। মোৰ এই ভিডিঅ'টি যদি আপোনালোকে ইনষ্টাগ্ৰাম ফেচবুকৰ পৰা চাইছে ফ'ল' কৰি ৰাখিব। আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।